বস্তুটোৰ নাম হ'ল বৰটোপ আৰু ৰিয়েলি চাবই যাব লাগে বাপৰে চাবিছেনে এনেকৈ খাচাককৈ গ'ল খাচাককৈ বন্ধ হৈ গ'ল বা বেলেগ লাগিছে আৰু গাইজ গাইজ কেনেকুৱা লাগিছে আৰু ফাইনেলি দেখিবলৈ পাইছে তহঁতৰ ঘৰ আৰু ৰিয়েলি গাইজ ঘৰটো বহুতে অদ্ভুত ঘৰ গুফা ৰাস্তা দেখুৱাই আছে গুফা ৰাস্তা আৰু এলাও নহয় বেছি ভিতৰত যোৱাটো বাপৰে আপোনালোক সকলো ভালে আছে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'ত আৰু গাইজ আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মই তলাতল ঘৰ যিহেতু গাইজ তলাতল ঘৰ হ'ল এটা অদ্ভুত ঘৰ যোনটো ঘৰটো মানে ৰহস্য মানে বহুত বেলেগ হয় তো ভাবিছোঁ আজি আপোনালোকক সেই ঘৰটোৰ বিষয়ে জনাম ঐতিহাসিক বুৰঞ্জীবোৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম লগতে গাইজ বহুত হুলস্থুল হৈছে বহুত চাউণ্ড হৈছে আৰু এই ঘৰটো মানে নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল আপোনালোকক গোটেইবোৰ তাত যা দেখুৱাই আছোঁ আপোনালোকে চাব প্ৰথম গেট পাৰ হৈছোঁ এইফালে পোনাই গ'লে মানে তলাতল ঘৰ পাম আৰু এনেকুৱা এটা দেখিবলৈ পাইছে এইফালে পোনাই গ'লে ধুনীয়াকৈ তলাতল ঘৰ পামহি আৰু ইফালে দোকান বজাৰ সকলোবোৰ দেখিছে মানুহ ঘৰৰ ওচৰলৈ আৰু ইয়াতো টিকেট কাটিবলৈ একদম টিকেটে কাটা চব জেগাতে টিকেটে কাটি সোমাব লাগে একচুৱেলি গাইজ ধুনীয়াকৈ প্ৰৱেশ কৰি আছোঁ প্ৰথম টিকেটখিনি কাটি লওঁ তলাতল ঘৰ চাবলৈ গ'লে বাওঁ চাইডে প্ৰৱেশ কৰাৰ পাছতে একদম সন্মুখতে ৰাজেশ্বৰ সিংহৰ মানে আহোম যুগৰ কিছুমান কাহিনী ঘটনা আদি সকলোবোৰ লিখা হৈ আছে তাত লিখা হৈ আছে ৰাজেশ্বৰ সিংহই এই ঘৰটো নিৰ্মাণ কৰিছিল 1751-69 খ্ৰীষ্টাব্দত মানে আৰু আনচাইডে নক্সা আছে চাই পেলাই ধুনীয়াকৈ আপোনালোকক প্ৰৱেশ কৰি ধুনীয়াকৈ চাব পাৰিব আৰু এই নক্সাটোত সকলোবোৰ দিয়া হৈ আছে আৰু এইফালে যাই আছোঁ নতুন বস্তু এটা চাবলৈ গাইছে দেখিবলৈ পাইছে এই বস্তুটোৰ নাম হ'ল বৰটোপ আৰু যুদ্ধ কামত মানে বহুত মানে যুদ্ধত মানে এইবোৰ ব্যৱহাৰ কৰে আৰু কেনেকৈ কৰে কিনো ক'ম বাহুবলীৰ টেংক সবাত দেখিছে যিহেতু যুদ্ধ হ'লে কেনেকৈ চলায় ঠিক তেনেদৰে চলে বাৰু আৰু ইয়াত ইমান ভালকৈ নাজানো বাহুবলী মুভিতে দেখিছোঁ গাইজ মানুহ বহুত আছে ইফালেও দুটা আছে ফাইনেলি দেখিবলৈ পাইছে তহঁতৰ ঘৰ আৰু ৰিয়েলি গাইজ ঘৰটো বহুতে অদ্ভুত ঘৰ আৰু এই ঘৰটো মানে 7 মহলীয়া ঘৰটো আৰু ইয়াত মানে মাটিৰ তলত আছে 3 মহলীয়া আৰু মাটিৰ ওপৰত আছে 4 মহলীয়া তো আপোনালোকে দেখিবলৈ পাইছে ওপৰত যে ধুনীয়াকৈ দেখুৱাম আৰু একদম ভয় লাগিছে গাইজ ভূতৰ ঘৰৰ দৰে দেখিবলৈ লাগিছে আৰু বহুত মাটি আন্তত আছে বাৰু যি কি নহওক বাকীবোৰতো দেখুৱাবলৈ আছোঁ নৰ্মেলি শ্বৰ্টকৈ ভিডিঅ'বোৰ বনাম আপোনালোকৰ ৰহস্যবোৰ কৈ যাম ওপৰত এতিয়া নুঠো ইফালে যাম এতিয়া ইফালে মানে এটা অন্ধাৰকৈ মানে দুৱাৰ দেখিছোঁ চাপৰি যাব লাগিব নেকি মানে গাইজ কিমান সৰু দুৱাৰমুখটো এতিয়া ভিতৰত সোমাম ধুনীয়াকৈ চাব ৰিয়েলি চাপৰি যাব লাগে বাপৰে গাইজ কেনেকুৱা লাগিছে আৰু একদম বেলেগ বহুত বেলেগ ধৰণৰ আৰু দেই দেখিছে বা ভিতৰত আছোঁ মই আতকৈ ভিতৰত নাযাওঁ আৰু এলাও নহয় বেছি ভিতৰত যোৱাটো ইমান জল্দি শেষ হৈ ঘৰটো খাবাৰ নাছিলোঁ ইণ্টাৰেষ্টিং কথা হ'ল এইটো গাইজ এই ঘৰটো মানে তলেৰে মানে যোৱা ৰাস্তাটো যিটো আছে এটা ৰাস্তা আছে গুফা আছে মানে সেই গুফাটো ইয়াৰ পৰা কাৰেংঘৰলৈ যোৱাৰ ৰাস্তা আছে মানে এই চিষ্টেমটো বন্ধ কৰা হৈছে বাৰু ইমান বেছি নলেজটো নাই কিন্তু যিখিনি জানো বাছ সেইখিনি হেৰি কৰি আহিছোঁ চবতকৈ গুফা ৰাস্তা দেখুৱাই আছোঁ গুফা ৰাস্তা আগৰ দিনত একচুৱেলি মই মুভিত দেখিছিলোঁ কিন্তু আজি ৰিয়েলত দেখিছেনে এনেকৈ খাচাককৈ গ'ল খাচাককৈ বন্ধ হৈ গ'ল বা বেলেগ লাগিছে আৰু গাইজ কাম চলি আছে চৰকাৰী কাম মানে ইয়াত ধুনীয়াকৈ ফুলবোৰ ৰোৱা হ'ব 1 বছৰৰ ভিতৰত মানে এই তলাতল ঘৰত আহি খুব ভাল লাগিব কিন্তু এই দেৱালয়বোৰতো পুৰণা হৈ গৈছে এইটো অলপ বেয়া লাগিব দেখিবলৈ যি কি নহওক কিন্তু বাকী পৰিৱেশটো খুব ধুনীয়া লাগিব কাৰণ চব ফুল ৰুব মানে আৰু এইফালে তলাতল ঘৰৰ তলত থকাৰ বাবে তলাতল ঘৰ বুলি কোৱা হয় মানে মাটিৰ তলত থাকে আৰু আপোনালোকক যিহেতু অলপ আগত জনাইছোঁ আৰু এই ঘৰটোৰ ৰহস্যই বেলেগ ইয়াৰ পৰা কাৰেংঘৰলৈ যোৱাৰ ৰাস্তা আছে মইতো ভাবিয়ে বৰ্ণনা কৰিব নোৱাৰোঁ একচুৱেলি ৰাস্তাটো দেখিবলৈ পোৱা হয় বেছি ভাল লাগিল হয় যি কি নহয় পৰিৱেশটো খুবেই ধুনীয়া আপোনালোকক দেখুৱাইছোঁ চাওকচোন ৱাও বঢ়িয়া লাগিছে গাইজ ঘৰত 3 প্ৰকাৰৰ 3টা মানে গড় পোৱা যায় ইয়াত মানে মাছ গড় ভিতৰ গড় ৰাজগড় তোলৰ গড় এনেকৈ মানে আছে আপোনালোকক দেখুৱাই আছোঁ বৰ্তমান আপোনালোকে তলাতল ঘৰৰ চৌদিশবোৰ দেখিবলৈ পাইছে এতিয়া কাৰেংঘৰৰ মানে আহোমসকলে বাস কৰা মহলটো সেই মহলটো মানে চাবলৈকে বহুত ইচ্ছা গৈছে চাওঁ কি হৈ যাব পাওঁ নে নাপাওঁ
বৰ্তমান যি কি নহয় এতিয়া গড়গাঁৱলৈ যাব লাগিব যিহেতু আৰু গড়গাঁও মানে দূৰ আছে ইয়াৰ পৰা টাউনৰ পৰা 15 কিলোমিটাৰ আঁতৰত আছে তাৰপাছত কাৰেংঘৰটো পোৱা যায় যি কিন্তু ইয়াৰ পৰিৱেশটোৱে খুবেই ভাল লাগিছে কালি যিহেতু গণতন্ত্ৰ দিৱস এতিয়া মানে ইমান ভালকৈ মানে কি হৈ যাব পাৰোঁ নোৱাৰোঁ ইয়াত আহি এটা কথা কিন্তু গম পালোঁ শিৱসাগৰ এটা ঐতিহাসিক জিলা এনেই নকয় 600 বছৰ ৰাজত্ব কৰিছে আহোমসকলে ইমানবোৰ স্মৃতি ভাস্কৰ্যবোৰ বনাই থৈ গৈছে চাবলগীয়া দেৱালয়বোৰ ঘৰবোৰ ৰংঘৰ আদি কাৰেংঘৰ আদিবোৰ কিমানবোৰ ঘৰ আৰু চাবলগীয়া ইমান ধুনীয়া হিষ্ট্ৰী বাপৰে এই অদ্ভুত ঘৰৰ পৰা মানে এতিয়া ওলাইছোঁ ধুনীয়াকৈ মানে অলপ শ্বপিং কৰি চাওঁ বহুত দাম কৰিছে কিবা এটা ল'ব পাৰোঁ যদি ল'ম আৰু নোৱাৰে যদি নলওঁ কিন্তু আপোনালোকক দেখুৱাম আৰু ভাল লাগিছে দেখিছেনে গাইজ বা কিমান দূৰ ল'ৰা ছোৱালী আহিছে বা দেখিবলৈ ভাল লাগিছে দেই বৰ্তমান গৈ আছোঁ জয়সাগৰলৈ আৰু গাইজ দেখিবলৈ পাইছে ইয়াত মানে পুলিচৰ নাকাবন্দী কৰিছে যিহেতু মানে কাইলৈ গণতন্ত্ৰ দিৱস সেই গতিকে নাকাবন্দী চলিছে অলপ এতিয়া চাব পাৰোঁ নে নহয় সেইটোহে প্ৰব্লেম জয়মতী শিশু উদ্যান দেখিবলৈ পাইছে এইফালে পোনে গ'লে মানে জয়সাগৰ জয়দৌল আদি মন্দিৰবোৰ সকলোবোৰ পোৱা যায় তো সকলোবোৰ চাবলৈ গৈ আছোঁ বৰ্তমান চাব পাৰোঁ নে নোৱাৰোঁ আৰু কাষলৈ আহি পাৰোঁ ফাইনেলি জয়দৌল আৰু জয়দৌলতে টিকেট কাটিব লাগিব বৰ্তমানটো চাওঁ গাইজ এইটো হ'ল জয়সাগৰ পুখুৰী ইয়াৰ হিষ্ট্ৰীটো অলপ দেৰিকৈ আপোনালোকক ধুনীয়াকৈ জনাম প্ৰথমতেতো ৰুমত যাওঁ একচুৱেলি ন গাইজ বহুত ভাগৰ লাগিছে আৰু নাচাওঁ মানে ৰাতিটো অৱস্থা নাই একো খাব পৰা নাই এতিয়ালৈ যাকৈ কিবা কিনি খাওঁ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ইয়াৰ শিৱসাগৰৰ সকলোতকৈ ডাঙৰ পুখুৰীটোৱে হ'ল জয়সাগৰ শিৱদৌল জয়দৌল বিষ্ণুদৌল দেৱীদৌল আদি সকলোবোৰ পোৱা যায় আৰু এই দৌলসমূহ বনাইছিল ৰুদ্ৰসিংহই মাক স্মৃতি হিচাপে আৰু ৰুদ্ৰসিংহৰ মাক আছিল জয়মতী জেউনা পথাৰৰ জয়মতীৰ শাস্তি দিয়া সেই জাগাখিনিত পুখুৰী খনালে জয়দৌল শিৱদৌল বিষ্ণুদৌল আদি দেৱীদৌলবোৰ বনোৱালে মাকৰ স্মৃতি হিচাপে তো ইয়াত চাব পাৰা মানে ধুনীয়া এটা মাকৰ মৰমৰ স্মৃতি আছে তো আপোনালোকে আহিব চাই যাব ইয়াত মেনু আছে যি খাবলৈ মন যায় তাকে খাব পাৰি পাছত আপোনালোকক ধুনীয়াকৈ এই হোটেলটোৰ বিষয়ে আপোনালোকক জনাই দিম দেখিছেনে নামটো লিখাই হৈ আছে ইয়াত দেখিছে আমাৰ চাবিটো 104 নম্বৰ ৰুমত আছোঁ আয়ান এতিয়া ৰুমৰ পৰা ওলাম যিহেতু টিকেট কটা হ'ল 9টা বজাত বাছ আছে আজি আপোনালোকক বেছি দেখুৱাবলৈ নোৱাৰিলোঁ আৰু বেলেগ ভিডিঅ'টো আপোনালোকৰ চেনেলত যায় চাই ল'ব বেলেগ ভিডিঅ'ত মই ৰংঘৰ তলাতল ঘৰ আদিবোৰ সকলোবোৰতো দিছোঁৱেই আৰু লগতে মানে তাৰ পৰা অহাৰ পাছত ধুনীয়াকৈ কাৰেংঘৰ চাবলৈ ওলাইছিলোঁ কিন্তু যিহেতু কাইলৈ গণতন্ত্ৰ দিৱস সেই গতিকে মানে গাড়ী চাড়ী বন্ধ হ'ল যাব নোৱাৰিলোঁ আৰু লগতে মানে আজি থকা কথা আছিল কিন্তু কাইলৈ মানে গণতন্ত্ৰ দিৱস সেই গতিকে মানে গাড়ী বন্ধ হ'ব ভাবিছিলোঁ ৰাতি যাম কিন্তু গাড়ীয়ে বন্ধ নচলে আৰু কেনেকৈনো যাম সেই গতিকে মানে এতিয়া যাবলৈ ওলাইছোঁ আৰু লগতে ইণ্টাৰেষ্টিং কথা এটাই মোৰ মানে হোটেলৰ মানে পইচাটো এনেই গ'ল 1500 টকা লৈছিলে ৰুম বুকিঙৰ সেনেকৈ লৈছিলোঁ আৰু কিনো ক'ম এতিয়া আপোনালোকৰ দুখৰ কথা এতিয়া ঘৰলৈ যাব লাগে ধুনীয়াকৈ বাছ ষ্টেণ্ডত যাম আপোনালোকক দেখুৱাম আৰু কিবা হালত হয় ইমান দূৰৰ পৰা আহোঁ 7.5 ঘণ্টাটো মিনিমাম 7.5 ঘণ্টা লাগে কমি চমি নকৰোঁ কিন্তু কি কওঁ গাইজ ইমান দূৰৰ পৰা আহিব লাগে তাত মানে AC মানে বাছ আছিল তো সেই গতিকে মানে হ'ল আৰু ভুলতে মানে ক'বলৈ গ'লে একদম জাগা পাই গৈছোঁ নামিব হ'ল সেইখিনি সময়ত বমি কৰিছোঁ তো বহুত বেয়া লাগিছে আজি যাতে মোক নহওক সেনেকুৱা আৰু ধুনীয়াকৈ জাগিৰোডত নামিম তাৰ পৰা ধুনীয়াকৈ গাড়ী ধৰি ঘৰলৈ যাম আপোনালোকক ডিটেইলছবোৰ দি থাকে আপোনালোকে চাব বৰ্তমান বাজিছে ৰাতি 2টা বজাত হোটেলত খাবলৈ বহিছোঁ লগ পাই আছোঁ নেক্সট ব্লগত আৰু ইয়াত জখলাবান্ধাত আছোঁ বৰ্তমান এতিয়া ঘৰত যাইহে আপোনালোকক লগ পাম আৰু